পুতেকক এই উপদেশ দি যায় বোলে বোপাৰ ধনৰ কাকতখন ভালকৈ চাবি, তাতে সেই সকলো কথা। কিন্তু দকন বেছি চাবলগীয়া ধনৰ সময় প্ৰিয় হ'ব নোৱাৰে। বাবা চাহ দিছোঁ, চাহখিনি খাই লওক। হ'ব দে মাই। বাবা ভালদৰে পঢ়িবি, পঢ়ি শুনি এদিন ডাঙৰ মানুহ হ'ব। মই বহুত কষ্ট কৰি তোৰ পঢ়া খৰচ দিছোঁ, তই মোৰ কথা ৰাখিবি। হ'ব দে মাই, মই ভালদৰে পঢ়িম। মই টিউচনৰ পৰা আহোঁ ৰ। যা তে, টিউচনৰ পৰা বাহিৰে বাহিৰে ঘৰত আহিবি। হ'ব দে মাই। ক'ত যায় তই? টিউচনৰ পৰা আহোঁ ৰ। ক'ত টিউচন লৈছা তই? দেবেন মাষ্টৰ তাতে লৈছোঁ ৰ। যাতে বয়া মাৰিম না ছাৰ? ডেঞ্জাৰ আহিলে দেচোন বৰ। ডেঞ্জাৰ, তোক মই আজি বাহিৰা কথা এটা সুধিম দে। তোক আজি মই নপঢ়াও। তোক কোনে বেছি ভাল পায়? ছাৰ, মোক বেছি মোৰ গাৰ্লফ্ৰেণ্ডটোৱে ভাল পায়। তোৰো গাৰ্লফ্ৰেণ্ড আছে নেকি? ছাৰ, আপুনি নাজানে নেকি? মই আপুনি জেকক পতে ললো। হয় নেকি? পিছে তই ঘৰত পঢ়া শুনা কৰিছা নে নাই? ছাৰ, মই ঘৰত পঢ়িও আছো, অৱনে জীয়েকক পতেও আছো। গাদা, যা হ'ব যা, অৱনী জীয়েকক ভাল পাব পাৰিছা। কালি তই পুৰণি এটা মুখস্থ কৰি লৈ আহিবি। হ'ব দিয়ক ছাৰ, কালি মই পুৰণি এটাখন মুখস্থ কৰি আহিম। কালিতো মোক দেবেন ছাৰে পুৰণি এটাখন মুখস্থ কৰি যাব। এতিয়াতো মোৰ মুখস্থ নাই, কি কৰা যায়? ঘুমাই থাকিলো। চলি কি হলে মাই? তোক দুহুমা পঢ়ি থাকবা দিছিলো, তই দুহু টোপনি মাৰি আছা। মাই, মোৰ কিতাপখন গোটাই মুখস্থ হৈছে, মই মাত্ৰ এতিয়া বাকলাটোহে মুখস্থ কৰি আছো। ধূলি ফোন মাৰিছে। হেল্ল', কি হলা? হয় নেকি? আজি লগ কৰবা যাব লাগব নেকি? হেৰি, মোক লগ কৰবা লাগছিলে। ক'ত আছা তুমি? যা আছো দা। আহক আপুনি সোনকালতে, মই নদীৰ পাৰত বহি আছো। ঠাণ্ডা লাগছি দুৱে। গা চা নুধুতে চোলাটোৱে পিন্ধি যায়।
কোৱা কি কথা? হেৰি আপুনি মোক পলাই নিব না বিয়া পাতি নিবহে? ৰ'বাচোন ৰ'বা, মই মাৰ লগত আলোচনা কৰি চাওঁ। হ'ব দিয়ক, মই এতিয়া যাওঁ। আপুনি মাক সুধি চাব। যোৱাতে বাই। মাই কি হ'লে বাবা? মই তা আপি ভাল পাইছিলে মাই। আপিটো এতিয়া আহিবা খুজি আছে। কি কৰিলি তই? তই যি ভাল লাগছা তাকে কৰি থাক, মোৰ একো ক'ব লগা নাই। হেল্ল', মই তোমাক আনবা যাই আছো। তুমি নদীৰ পাৰত ৰখি থাকা। মই নদীৰ পাৰতে ৰখিছোঁ, আহক। মাই, মই এজনী বোৱাৰী আনিলো। কি তই বোৱাৰী আনিলে নেকি? আনলো মাই। আনছা এইটো ভালে হৈছে দে, মই আজিকালি বেমাৰী হৈ আছোঁ। ভূমিকা, মাক এটা সেৱা কৰি লোৱা। উঠা বোৱাৰী উঠা। হেৰি কি কৰিছে আপুনি? আছো ৰবা, মোবাইল চাই। মোক দেখোন পলাই নিব ইমান দিন হ'লে। মোৰ দেখোন ভাল কাপোৰ এযোৰো নাই। ব্লাউজো নহাইছি, আপুনি আনিব নোৱাৰে নেকি? হ'ব দে, কালি মই ব্লাউজটো আনি দিম। তাৰে পিছত পইচা হ'লে কাপোৰ এযোৰো আনি দিম। হ'ব দিয়ক, তে সোনকালে আনি দিব। হেৰি আপুনি আৰু কিমান টোপনি মাৰি থাকে হে? মোৰ ব্লাউজ দুটা ধুয়ে নগে, মোৰ মাথাটো বিষাইছি। হয় নেকি? মই ধুই আনিম দা। চালা, মই নিজৰে কাপোৰ ধুই নাপলো, এতিয়া তিৰিটোৰ ব্লাউজ ধুব লগা হয়। চালা, পলে নানলিও ভাল আছিল।
অ' ক'ত যায় ৰেঞ্জাৰ তই? অ' বজাৰৰ পৰা ৰ'ব ছাৰ। কিয় যায় হে বজাৰত তই? কি ক'ব ছাৰ, মোৰ কথা। কি হ'লে তোৰ আৰু? কি ক'ব, মোৰো তিৰি পোহা নচি। আজি বোলে অমুক নাই, কালি বোলে তমুক নাই। আজি আৰু ঘপকে ক'লাক না ব্লাউজ নাই বুলি। হাতত এটা পইচা নাই, বেলেগৰ পৰা ধাৰ কৰি আনিলো। তিৰিটোতো এইগিলাখান বুজি নাপে। তে ছাৰ আহো দিয়ক, ঘৰত পিছত কথা পাতিম। যা হ'ব যা দে যা। হাই ফ্ৰেণ্ডছ, আমি আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' আৰম্ভ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। ধন্যবাদ। জয় জয় অসম। Phone number